নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এগৰাকী বিস্ময়কৰ মহিলা, যি জীৱনৰ কঠোৰ সময়ত যুঁজি সফলতা পাইছিল। বন্ধু, মহিলাসকল বিভিন্ন সময়ত অৱহেলিত হয়। সেয়া বিবাহ বিচ্ছেদেই হওক, বিধৱাই হওক বা অবিবাহিতাই হওক। কিন্তু বিশ্বত এতিয়াও এনে বহু মহিলা আছে, যি নিজৰ কঠোৰ সাধনা আৰু আত্মবিশ্বাসৰ বলত ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ইয়াৰে এগৰাকীৰ বিষয়ে মই উপস্থাপন কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বন্ধুসকল, বিশ্বৰ আটাইতকৈ বেছি সংখ্যক বিক্ৰী হোৱা উপন্যাসখনৰ নাম কি? তেন্তে ইয়াৰ উত্তৰ হ'ব হেৰি পটাৰ। প্ৰায় 7টা খণ্ডত বিভক্ত হেৰি পটাৰৰ লেখিকা J.K ৰলিঙৰ জন্ম হৈছিল 1965 চনৰ 31 জুলাই তাৰিখে ইংলেণ্ডৰ য়েড চহৰত। সৰুৰে পৰাই ৰলিঙৰ লেখা মেলাত বিশেষ ধাউতি আছিল। ৰলিঙে ৱাইটন স্কুল এণ্ড কলেজৰ পৰা কলেজীয়া শিক্ষা শেষ কৰি অক্সফৰ্ড ইউনিভাৰ্চিটিত প্ৰৱেশিক্ষা পৰীক্ষা দিছিল যদিও উত্তীৰ্ণ নোহোৱাত এক্সিটাৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। কেইবছৰমানৰ পাছতে মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৱে ৰলিঙক দুখত ডুবাই দিছিল যদিও লিখিবলৈ এৰি দিয়া নাছিল। চাকৰিৰ সন্ধানত গৈ ৰলিঙে পৰ্তুগাল পাইগৈ আৰু তাতে জৰ্জ আৰাণ্টিছ নামৰ এগৰাকী সাংবাদিকৰ লগত 1992 চনত বিবাহপাশত আবদ্ধ হয় আৰু 1993 চনত এটি কন্যা সন্তানো জন্ম হয়। লাহে লাহে জৰ্জে ৰলিঙৰ ওপৰত দুৰ্ব্যৱহাৰ আৰু মানসিক অত্যাচাৰ কৰিবলৈ ধৰিলে। সেইবাবে 1993 চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। বিবাহ বিচ্ছেদ হোৱাৰ পাছত ৰলিং আন এটা জীৱনৰ কঠিন সময়ত সোমাই পৰে। উপায়হীন হৈ স্কটলেণ্ডত থকা ভনীয়েকৰ ঘৰলৈ গুচি আহে। ইতিমধ্যে ৰলিঙে হেৰি পটাৰৰ 3টা খণ্ড শেষ কৰিছিল। সেই সময়ত ৰলিঙৰ হাতত একোৱেই নাছিল, না পইচা, না ঘৰ, না স্বামী, লগত আছিল মাত্ৰ কন্যা সন্তানটি। এনে পৰিস্থিতিত মানুহৰ জীৱনলৈ হতাশা অহাটো স্বাভাৱিক আৰু ৰলিঙৰ ক্ষেত্ৰতো একেই হৈছিল। কেইবাবাৰো আত্মহত্যা কৰাৰ কথা ভাবিছিল যদিও 1.5 বছৰীয়া সন্তানটি আৰু লেখা কামটোৱে জীয়াই থকাৰ প্ৰেৰণা দিছিল। যদি J.K ৰলিং এগৰাকী আত্মবিশ্বাসী লেখিকা নোহোৱা হ'লে তেতিয়াই আত্মহত্যা কৰিলেহেঁতেন। বহু ঘাত প্ৰতিঘাতৰ অন্তত 1995 চনত হেৰি পটাৰ উপন্যাসৰ আটাইকেইটা খণ্ড সম্পূৰ্ণ কৰিছিল। কিন্তু এটাৰ পাছত আন এটা মুঠ 12টাকৈ প্ৰকাশন গোষ্ঠীয়ে হেৰি পটাৰ প্ৰত্যাখ্যান কৰিছিল। আন এক হতাশাৰ মাজত সোমাই পৰে J.K ৰলিং। প্ৰায় 1 বছৰলৈকে কোনো প্ৰকাশন গোষ্ঠীৰ সঁহাৰি পোৱা নাছিল। 1997 চনৰ 26 জুন তাৰিখে ব্লমছবেৰী নামৰ প্ৰকাশন গোষ্ঠী এটাই হেৰি পটাৰ প্ৰকাশ কৰিবলৈ সন্মত হ'ল, তাকো মাত্ৰ 500 কপি। কিতাপখনৰ নাম আছিল হেৰি পটাৰ এণ্ড দ্য ফিলচফাৰ ষ্টোন। কিতাপখন প্ৰকাশ হোৱাৰ পাছত সকলো ওলোটা হৈ গ'ল। কিতাপখনে বহুকেইটা বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। 1998 চনত 2য় খণ্ড হেৰি পটাৰ এণ্ড দ্য চেম্বাৰ অফ চিক্ৰেটছ। তাৰ পাছত ক্ৰমান্বয়ে হেৰি পটাৰ এণ্ড দ্য প্ৰিজনাৰ্ছ অফ আজকাবান, হেৰি পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ প্ৰকাশ হয়। হেৰি পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ প্ৰকাশ হোৱাৰ দিনাই প্ৰায় 3,72,755 কপি বিক্ৰী হৈছিল। তাৰ পাছত হেৰি পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফনিক্স, হেৰি পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স আৰু হেৰি পটাৰ এণ্ড দ্য ডেথলি হল'জ প্ৰকাশ হয়। ইয়াৰ পাছত J.K ৰলিং বিশ্বৰ প্ৰথমগৰাকী আৰবপতি লেখিকা হিচাপে চিহ্নিত হোৱাৰ লগতে বিশ্বৰ আটাইতকৈ বেছি সংখ্যক বিক্ৰী হোৱা কিতাপ হিচাপে হেৰি পটাৰক স্থান দিয়া হয়। হেৰি পটাৰৰ কিতাপৰ আধাৰত একোখনকৈ চিনেমাও নিৰ্মাণ হৈ গৈছে। বন্ধুসকল, ইতিমধ্যে হেৰি পটাৰৰ 500 মিলিয়নতকৈও অধিক বিক্ৰী হৈ গৈছে। যিগৰাকী নাৰীয়ে এটা সময়ত অভাৱ আৰু দুশ্চিন্তাত জৰ্জৰিত হৈছিল, সেইগৰাকী আজি বিশ্বৰ আটাইতকৈ ধনী লেখিকা। যাৰ আত্মবিশ্বাস, ধৈৰ্য আৰু কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থাকে, তেওঁৰ বাবে অসাধ্য একো নাথাকে। বৰ্তমান বিশ্বত বহু দুৰ্ভগীয়া নাৰী আছে, যি খোজেপতি অৱহেলিত হয়, নিন্দিত হয়, অভাৱ আৰু ক্ষীণমান্যতাত জুৰুলা হয়। তেতিয়া আমি মানসিক চিন্তাৰ সময়ত ব্যস্ত থকা কথাটো J.K ৰলিঙৰ পৰা শিকিব পাৰোঁ। যি কামেই নহওক, চিন্তা কৰাতকৈ ব্যস্ত থাকিবলৈ যত্ন কৰিব লাগে, এয়াই জীৱনৰ মূল মন্ত্ৰ। ফুটপাথৰ সৰু চাহৰ দোকানখনৰ পৰাও বহু কিবা কিবি পাব পাৰি। প্ৰতিটো কামতে জীৱন যাপনৰ মধুৰ ৰস পাব পাৰি, মাথো বিচাৰিব জানিব লাগিব।
বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপোনালোকক তুলি ধৰিব পাৰোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব বুলি আশাবাদী। ধন্যবাদ।